সেক্স এনে এটা শব্দ যাক লৈ আমি প্ৰত্যেকেই কৌতূহলী। এই শব্দটো হয়তো আজিৰ ইণ্টাৰনেটত আটাইতকৈ অধিক সাৰ্চ কৰা হয়। বিশ্বৰ বিভিন্ন প্ৰাচীন সভ্যতাতো ইয়াৰ বৰ্ণনা পোৱা যায়। এই ভিডিঅ'টোৰ আগন্তুক অংশত মই আপোনালোকক জনাম এই সেক্স আমাৰ বৈবাহিক ও সামাজিক জীৱনত কিমান গুৰুত্বপূৰ্ণ আৰু আমাক মানসিক ও শাৰীৰিকভাৱে সুস্থ থকাত কিদৰে ই ভূমিকা পালন কৰে। সেক্সৰ বিষয়ে কোৱা আৰম্ভ কৰিলে বহু কথা ক'বলৈ থাকে, কিন্তু মই শিৰোনামৰ বিষয়বস্তুৰ লগত সামঞ্জস্য ৰাখি সেক্সৰ মুখ্য বা কেন্দ্ৰীয় বিষয়বস্তুখিনি আপোনাক ক'ম, যিয়ে প্ৰকৃতাৰ্থত আপোনাক বৈবাহিক ও সামাজিক জীৱনত উপকৃত কৰিব বুলি মই বিশ্বাস কৰোঁ। সেক্স মানুহৰ এক প্ৰাকৃতিক অপৰিহাৰ্য চাহিদা। যিদৰে আপোনাৰ ভোক লাগিলে খাদ্যৰ প্ৰয়োজন হয়, পিয়া লাগিলে পানীৰ দৰকাৰ হয়, ঠিক একেদৰেই আপোনাৰ শৰীৰক বা আপোনাৰ মানসিক অৱস্থাক সেক্সৰ প্ৰয়োজন হয়। যিদৰে আমাক ভোক লাগিলে আমি ভাল বা সুস্বাদু খাদ্যৰ সন্ধান কৰোঁ, পিয়া লাগিলে স্বচ্ছ পানী আমাৰ বাবে জৰুৰী হৈ পৰে, ঠিক তেনেদৰেই যেতিয়া আমাৰ শৰীৰক সেক্সৰ প্ৰয়োজন হয়, তেতিয়া একেদৰেই সেক্স কৰাৰ ধৰণ ভাল আৰু প্ৰাকৃতিক হোৱাটো জৰুৰী হৈ পৰে। মোৰ বোধেৰে সেক্সৰ বাবে বৈবাহিক সম্বন্ধতকৈ ভাল কোনো দ্বিতীয় পন্থা নাই, য'ত এজন পুৰুষ আৰু নাৰীয়ে সেক্সক উপভোগ কৰিব পাৰে। ইয়াৰ বাহিৰে যিমান পন্থা আছে তাৰ সপক্ষে মই এই ভিডিঅ'ত কোনো পধ্যেই পৰামৰ্শ নিদিওঁ বা উপযোগী বুলি নাভাবোঁ। কিন্তু আজিৰ সমাজত বিবাহ বহিৰ্ভূত লিভ ইন ৰিলেশ্যনশ্বিপ বা তেনেধৰণৰ বিভিন্ন সম্পৰ্ক হয়তো আপুনি প্ৰত্যক্ষ কৰিছে, কিন্তু এইবোৰ মোৰ আলোচ্য বিষয় নহয়। বৈবাহিক সম্বন্ধতকৈ নিৰাপদ, ইয়াতকৈ ধুনীয়া, ইয়াতকৈ মৰমৰ কোনো সম্পৰ্ক নাই, য'ত সেক্স নামৰ এই মৌলিক প্ৰয়োজনৰ চাহিদা পূৰণ কৰিব পাৰি। সেক্সে আপোনাক দুই ধৰণে লাভান্বিত কৰে, শাৰীৰিকভাৱেও মানসিকভাৱেও। আপোনাৰ মস্তিষ্কয়ো স্থিৰ ও স্বচ্ছন্দ অনুভৱ কৰে, কাৰণ সেক্স উপভোগ কৰোঁতে এনে কিছুমান হৰমন দেহত তৈয়াৰ হয় যাৰ কামেই হৈছে সম্পূৰ্ণ দেহটোক ৰিলেক্স বা স্বচ্ছন্দ অনুভৱ কৰোৱা। যিহেতু সেক্সৰ সময়ছোৱাত আপুনি শাৰীৰিকভাৱে সক্ৰিয় হৈ পৰে, সেয়ে আপোনাৰ কাৰ্ডিঅ'ভাস্কুলাৰ ছিষ্টেম, মাছল ছিষ্টেম আৰু নাৰ্ভাছ ছিষ্টেমো উদ্দীপিত হৈ পৰে। শাৰীৰিক আৰু মানসিকভাৱে পুৰুষ আৰু নাৰী দুয়োৰে বাবে সেক্স বিশ্ৰাম বা ৰিলেক্সিং হৈ পৰে। সেক্সৰ আন এটা ডাঙৰ গুণ, ই মানৱ প্ৰাকৃতিৰ অভিন্ন অংগ। য'ত এজন পুৰুষ আৰু নাৰীয়ে মিলনত লিপ্ত হয় প্ৰেম বা ভালপোৱাৰ সৈতে আৰু প্ৰাকৃতিকভাৱে, তাতেই এক মজবুত সম্বন্ধৰ সৃষ্টি হয়। আৰু ইয়াৰ বাবে আপুনি নিজে কোনো প্ৰচেষ্টা কৰাৰ প্ৰয়োজনেই নহয়, ই স্বয়ংক্ৰিয়ভাৱেই আপোনাৰ সৈতে ঘটি যায়। য'তেই আপুনি প্ৰেম বা ভালপোৱাৰ সৈতে সেক্স কৰে, তাতেই এক শক্তিশালী সম্বন্ধই গঢ় লয়। আৰু এই সম্বন্ধ এনেকুৱা নহয় যে ই আপোনাৰ আৰু আপোনাৰ যৌনসংগীৰ মাজতে সীমাবদ্ধ হৈ থাকে। ই আপোনাৰ সন্তানলৈও বিয়পি পৰে আৰু আপোনাৰ পৰিয়াললৈও প্ৰভাৱ বিস্তাৰ কৰে। এক গৱেষণা অনুসৰি যিসকল পতি পত্নীৰ দৈহিক সম্পৰ্ক দুৰ্বল, তেওঁলোকৰ তুলনাত যিসকলৰ দৈহিক সম্পৰ্ক মজবুত, তেনেবোৰ পতি পত্নীৰ জীৱনত বেছি সুখ হয়। তেওঁলোকৰ পৰিয়ালৰ সম্পৰ্কও বেছি মজবুত হয়। তেওঁলোক শাৰীৰিক আৰু মানসিকভাৱেও বেছি মজবুত হোৱা দেখা যায়। শক্তিশালী দৈহিক সম্পৰ্ক থকা পতি পত্নীয়ে নিজৰ সন্তানক অধিক সুস্থ আৰু সঠিকভাৱে লালন পালন কৰিব পাৰে। লগতে ভাল দৈহিক সম্পৰ্ক থকা পিতৃ মাতৃৰ সন্তানে সমাজত অধিক সাফল্য অৰ্জন কৰা দেখা যায়। আৰু ইয়াৰ কাৰণ হৈছে তেওঁলোকৰ শাৰীৰিক আৰু মানসিকভাৱে অধিক সুস্থ হোৱা। যেতিয়াই আপুনি সেক্সক উপভোগ কৰিব বিচাৰিব, এজনে আনজনক সন্তুষ্ট কৰিব বিচাৰিব, নিশ্চয়কৈ আপুনি আপোনাৰ শাৰীৰিক অৱস্থাৰ ফালেও অধিক মনোযোগ দিয়াটো স্বাভাৱিক হৈ পৰিব। আপোনাৰ যিকোনো শাৰীৰিক বেমাৰক উপশম কৰাৰ চেষ্টা কৰিব। তেনে কৰিব যাওঁতে আপুনি ডাক্তৰৰ পৰামৰ্শ ল'ব পাৰে, নাইবা শাৰীৰিক ব্যায়ামো কৰিব পাৰে। এইদৰেই শাৰীৰিকভাৱেও আপুনি অধিক সুস্থ হৈ পৰে। শেষত ক'ব খোজোঁ, এই সেক্স সঁচাকৈয়ে বৈবাহিক জীৱনত বহুত গুৰুত্বপূৰ্ণ। কিন্তু কেৱল মাত্ৰ সেক্সেই পতি পত্নীৰ শক্তিশালী আৰু সফল সম্পৰ্কৰ কাৰক কেতিয়াও হ'ব নোৱাৰে। ইয়াৰ বাবে পাৰস্পৰিক বুজাবুজিও বহুত গুৰুত্বপূৰ্ণ। সেয়ে সেক্স কৰাৰ আগতে এজনে আনজনক বুজি লোৱাটো, এজনে আনজনৰ ভাল বেয়াৰ দিশটো চালি জাৰি চাই গ্ৰহণ কৰাটো
অত্যন্ত জৰুৰী হৈ পৰে। মনত ৰাখিব, আপোনাৰ সংগীজন আপোনাৰ শাৰীৰিক চাহিদা পূৰণ কৰা ৰবট নহয়। তেওঁৰ মানৱীয় দুখগুণ নিশ্চয় থাকিব। আপোনাৰ বাবে জৰুৰী আপুনি শাৰীৰিক সম্পৰ্ক কৰাৰ আগতে সেইবোৰ চালি জাৰি চাই বিবেচনা কৰি মানসিকভাৱে প্ৰস্তুত হওক আৰু এজনে আনজনক গ্ৰহণ কৰক। এই ভিডিঅ'টো চোৱাৰ পাছত হয়তো আপুনি আপোনাৰ জীৱনত ছেক্সৰ কিমান গুৰুত্ব আছে বা বৈবাহিক জীৱনত ছেক্সৰ কিমান গুৰুত্ব আছে তাক বুজিবলৈ হয়তো আপোনাৰ বাকী নাই। গতিকে ময়ো আপোনালোক আটাইৰে যৌন জীৱন সুখময় হওক, দীৰ্ঘায়ু হওক তাৰে কামনা কৰি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ভিডিঅ'টো চাই কেনে লাগিছে মোক কমেণ্ট ছেকশ্যনত লিখি জনাব। যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিবলৈ মুঠেও নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাইছে আপোনালৈ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ অনুৰোধ কৰি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। লগ হ'ম পৰৱৰ্তী ভিডিঅ'ত, তেতিয়ালৈকে বিদায় মাগিছোঁ।